बे समाव बिटिआर हाग्रा बिफाननि मोनसे जाफुंसारनाय बिटिआर सरकारा हाग्रा बिफाननि गोख्रों हाबा मावनायाव आयेननि बेरेखा दंफां लानानै फैनाया हमजादों। बिटिआरनि हाग्रा बिफाननि इएम रनजित बसुमतारिनि गोख्रों हाबा मावनायाव हाग्रा ओनसोलनि सायाव आयेननि बेरेखा हाबा मावनाया मोनसेबो बारग'आ। बेबायदिनो फिन मोनसे फोरमान नुजाथिदों चिरां जिल्लायाव बिटिआरनि हाग्रा बिफाननि गोख्रों हाबा मावनायजों। चिरां जिल्ला भारत भुटान सिमनानि रुनिकाटा फरेस्ट रेन्जनि सिङाव थानाय भुटाननि BPA 0781 अनजिमानि गंसे ट्राकआव गोबां बिबांनि आयेन बेरेखा दंफां लाबोनायखौ हमनो हादों। थांनाय दानसेसो सिगाङाव भुटान हादरनिफ्राय आयेन बेरेखा दंफां बारहोनाय सोलिगासिनो दंमोन। बेखौनो मिन्थिनानै लोगो लोगोनो बिटिआर सोरखारनि हाग्रा बिफाना गोख्रों हाबा मावो। हाबा मावनानै हाग्रा बिफान आरो SSB जथाय सिग्रोमनायाव आयेन बेरेखा दंफांफोरखौ हमनो हानाय जायो। जाथायनि सोमोन्दो लाखिनानै चिरांनि DFO ब्रह्मानन्द पिटिरिया खौरांगिरिनि गेजेरजों मा फोरमायदों आबुङै मिन्थिना लानि। আমি খবৰ পাই আছিলোঁ যে ভূটানৰ গাড়ীত কাঠ নিয়ে বুলি আমি খবৰ পাই আছিলোঁ। সেই হিচাপে আমি এমাহ ধৰি বিভিন্ন পৰ্যবেক্ষণত আছিলে SSBৰ লগত আমি মিলি কামবোৰ কৰি আছিলোঁ। কিন্তু কালি ৰাতি আমি খবৰ পালোঁ যে ভূটানৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী এখনে আমাৰ দাঁতগিৰি অঞ্চল ভূটান সীমাত আপোনাৰ দেৱদাঙি অঞ্চলৰ পৰা জংঘলৰ পৰা কাঠ লোড কৰি থকা পাছত খবৰ পালোঁ। ইতিমধ্যে SSB আহি পেলাই জেগাটো ঘেৰাও কৰি থ'লে আৰু আমি যিহেতু ইণ্টাৰনেশ্যনেল কথা আমি ৰাতিপুৱা 4টা পোহৰ হোৱাৰ লগে লগে আমি কাৰ্যত কৰিবলৈ সক্ষম হয়। তাত কোনো মানুহ আমি নাপালোঁ। কাঠৰ পৰিমাণ প্ৰায় 300-400 চিফ্টিতকৈ ওপৰ হ'ব। এতিয়া আমি হিচাপ কৰিম প্ৰায় 4-5 লাখ টকাৰ মূল্য হ'ব। আৰু আমি সন্দেহ কৰিছোঁ যিহেতু ভূটানৰ গাড়ী শ ভূটানৰ গাড়ী বাংলাদেশলৈ শিল ছাপ্লাই দি আছে বা ভাৰতৰ বিভিন্ন ঠাইলৈ শিল পাথৰ ছাপ্লাই দি আছে। গতিকে এইটো বাংলাদেশতো যোৱাটো আচল কথা নহয়। সেইকাৰণে আমি এই ক্ষেত্ৰত যথেষ্ট পৰ্যবেক্ষণ কৰা হৈছে। আমাৰ ইণ্টেলিজেন্স ইউনিটবোৰ ঘূৰি আছে যাতে এনেকুৱা ধৰণৰ কাম আমি বন্ধ কৰিব পাৰোঁ। আমি খবৰ পাই আছিলোঁ যে ভূটানৰ গাড়ীত কাঠ নিয়ে বুলি আমি খবৰ পাই আছিলোঁ। সেই হিচাপে আমি এমাহ ধৰি বিভিন্ন পৰ্যবেক্ষণত আছিলে SSBৰ লগত আমি মিলি কামবোৰ কৰি আছিলোঁ। কিন্তু কালি ৰাতি আমি খবৰ পালোঁ যে ভূটানৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী এখনে আমাৰ দাঁতগিৰি অঞ্চল ভূটান সীমাত আপোনাৰ দেৱদাঙি অঞ্চলৰ পৰা জংঘলৰ পৰা কাঠ লোড কৰি থকা পাছত খবৰ পালোঁ। ইতিমধ্যে SSB আহি পেলাই জেগাটো ঘেৰাও কৰি থ'লে আৰু আমি যিহেতু ইণ্টাৰনেশ্যনেল কথা আমি ৰাতিপুৱা 4টা পোহৰ হোৱাৰ লগে লগে আমি কাৰ্যত কৰিবলৈ সক্ষম হয়। তাত কোনো মানুহ আমি নাপালোঁ। কাঠৰ পৰিমাণ প্ৰায় 300-400 চিফ্টিতকৈ ওপৰ হ'ব। এতিয়া আমি হিচাপ কৰিম প্ৰায় 4-5 লাখ টকাৰ মূল্য হ'ব। আৰু আমি সন্দেহ কৰিছোঁ যিহেতু ভূটানৰ গাড়ী শ ভূটানৰ গাড়ী বাংলাদেশলৈ শিল ছাপ্লাই দি আছে বা ভাৰতৰ বিভিন্ন ঠাইলৈ শিল পাথৰ ছাপ্লাই দি আছে। গতিকে এইটো বাংলাদেশতো যোৱাটো আচল কথা নহয়। সেইকাৰণে আমি এই ক্ষেত্ৰত যথেষ্ট পৰ্যবেক্ষণ কৰা হৈছে। আমাৰ ইণ্টেলিজেন্স ইউনিটবোৰ ঘূৰি আছে যাতে এনেকুৱা ধৰণৰ কাম আমি বন্ধ কৰিব পাৰোঁ। नोंथांनाव हान्थु सिं गोदोना आखाइ आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला। नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट पेन वेल। बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन। अब्ला मानोथो गोबाव खालामखो? अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।